নমস্কাৰ, মই জুলি আকৌ আহিলোঁ অন্য এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ। এয়া চাওকচোন, মই আটা লৈছোঁ, আটাত নিমখ দিছোঁ। মই এতিয়া ৰুটি যেনেকৈ খচে তেনেকৈ খচি ল'ম। এয়া মোৰ আটাৰ ডো ৰেডি হৈ গ'ল। এতিয়া মই এটা শ্বেপত এয়া বনাই যাম। এনেধৰণে মই সকলোকেইটা বনাম, চাওকচোন। এয়া ৰেডি হৈ গ'ল। যোনে খাইছে তেওঁলোকেতো চিনি পাইছে, আৰু যোনে নাই খোৱা মই ভিডিঅ'টো লাষ্টত জনাই আছোঁ নামটো। এয়া মই কেৰাহী দিলোঁ, কেৰাহীত পানী অকণমান ৰিফাইন দিছোঁ। মই আটাৰে বনোৱাখিনি এতিয়া ইয়াত দিছোঁ। এতিয়া মই ইয়াত পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ। এয়া মোৰ বইল হৈ গ'ল, এতিয়া মই নমাই লওঁ। কেৰাহী পাতিছোঁ, কেৰাহীত মই এতিয়া মিঠাতেল দিছোঁ। তাতে পিঁয়াজ আৰু জলকীয়া দিছোঁ কাটি থোৱা। এতিয়া অলপ ভাজিম ৰঙচুৱা হোৱালৈকে। তাত হালধি, জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, মছলা দি অকণমান ভাজি ল'ম। ভাজি লৈ মই বইল কৰা আটা দিছোঁ এইখিনি। এয়া নিমখ দিলোঁ। নিমখ কমকৈ দিব, আগতে দিয়া আছে নহয়। এতিয়া ভাল ধৰণে এয়া ভাজি লৈছোঁ মছলাৰ লগত। দিনত শাক ভাজি বনাইছোঁ, তাৰো অলপ দি দিছোঁ, খাবলৈ সোৱাদ হয়। এতিয়া ভাজি লৈছোঁ ভালকৈ। এয়া হৈ গ'ল। এইবোৰ চাওমিন, মেগী বনাই খোৱাতকৈ ল'ৰা ছোৱালীক এনেকৈ খুৱাব, হেল্ডি নাস্তা হয়। এয়া ঘৰত বনাই দিব, ল'ৰা ছোৱালীও খাই ভাল পাব। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ওপৰত অকণমান চচ দিছোঁ। এইটো মোৰ আঙুলি পিঠা ৰেচিপি আছিলে, ৰেডি হৈ গ'ল। আকৌ মই এটা আহি আছোঁ নতুন ভিডিঅ' লৈ।